মৰ্নিং স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'। আজি মানে গৰু বিহু একদম গৰু গা পা ধুই আহিলোঁ আমি বৰ্তমান এতিয়া একদম চাহপানী খাম আৰু চাওঁ একদম আজি কি বনাইছে আমাৰ ঘৰত মানে আৰু আমি 100 এবিধ আঞ্জা শাক আজি বিচাৰি মানে খাম একদম ধুনীয়াকৈ। আহক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তেল পিঠা শুকান পিঠা বোলে গৰু খেৰ চাহ মই চোতাল লিপি আছে নেকি নিলো। তই কি পিঠা বনাইছে? কি পিঠা বনাইছে? আৰু গৰু মুখৰা গধূলি গৰু পিন্ধাব লাগিব, ধুনীয়াকৈ আনি থৈছোঁ, পিন্ধাম আৰু। আমাৰ ঘৰৰ এইকেইটা পোৱালিকেইটা 3টা পোৱালি আমাৰ ঘৰ একদম পূৰা হুলস্থুল। তাৰপিছত এইফালে শুকান পিঠা পূৰা ধুনীয়াকৈ বনাই থৈছে, এতিয়া আমি বিহুত খাম আৰু সেইবোৰ। আমি গৰু বিহুত আজি গৰু এয়া গৰু দানা বনাই আনিছোঁ আৰু কি আছে আমাৰ লগত আপোনালোকে দেখুৱাব কৰিছোঁ। আমি গৰু দানা সিজাইছোঁ ইয়াত। গৰু একদম কলৰ বাকলি কলৰ দিল মানে তেনেকৈ ধানৰ গুড়া আছে, আমি এইফালে ঘাঁহ আছে, ঘাঁহো খুৱাম ইয়াত। ল'ৰাকেইটা পুখুৰীত মাছ মাৰিছে, একদম পানী শুকাই গৈছে, মাছ অলপ আছে 3-4 কেজিমান, মানে যেনে তেনে আছে আৰু মাছখিনি। বাৰিষা সোনকালে সিফালে হয়, এই বৰশী টোপিয়াই আছে। আমি গৰুৰ কাৰণে ঘাঁহ কাটিম, এয়া দাও লৈ লৈছোঁ তেনেকৈ। এইফালে ঘাঁহ আমাৰ এতিয়া গৈ আছোঁ একদম ধুনীয়াকৈ। এয়া ঘাঁহ হয়, এয়া খুৱাম। ঘাঁহবোৰ গৰু সোমাই 2 দিন আগত ঘাঁহ খাই দিলে, সেই আপোনালোকক দেখুৱাইছোঁ। কাটি দিবা চোকা অস্ত্ৰ লাগে কাটি দিব লাগে। গৰু খাই মানে বেয়া কৰিলে কাটি দিয়ে আৰু। টানহে হৈছে নেকি? চাহ টান ঢিলাটো ইয়াৰ ডিঙি টন হৈ আছে পাই। হৈছে দে পঘা লগাইছোঁ বৰ্তমান। সুন্দৰকল পূৰা দানা দি আছে এতিয়া বৰ্তমান, দানা খাই আছে। এইফালে দানা খাই আছে, এইফালে নতুন প্ৰসাদ নতুন একদম দানা দি আছোঁ। পোৱালিকেইটাকো পিন্ধাম মানে এইফালে ধুনীয়াকৈ দানা একদম খাই আছে গৰুকেইটা। এতিয়া আৰু এজনী আছে, পঘা দিম, তাৰপিছত ধূপ ধূনা দিম আৰু মানে গৰুক ধূনা দি আছে এনেকৈ ধুনীয়া একদম ধূনা দি আছে আমাৰ গৰুকেইটাক। এইফালে 3টা পঘা চঘা দি থৈ সেইটো গৰুকেইটা ধুনীয়াকৈ একদম ধুনীয়া। এইফালে একদম ধুনীয়া। নাচা নাচা গানটো চেচ হৈ গ'লে। এতিয়া দানা চানা দিয়াৰ পিছত মানে ঘাঁহ দিলোঁ। এতিয়া গৰুক ঘাঁহ পূৰা গৰু একদম ধুনীয়া। আজি একদম গৰু বিহু মানে একদম তাহাঁতক ধুনীয়া স্পেচিয়েল বিহু বনাই দিছোঁ আজি। মানে একদম ধুনীয়াকৈ একদম গৰু
পূৰা খাইছে আৰু আমাৰ কুলি গাই পূৰা খাইছে আৰু দেই। কুলিয়াই আমাৰ কুলিয়াই একদম এইটো কুলিয়াই হয় আমাৰ একদম মানে তাক চাই আমাৰ জেলপি আই জেলপি আই আমাৰ নাম থৈছোঁ চবৰে। এয়া ৰাঙি আই পূৰা নতুন মুখুৰা চুখুৰা নতুন পকা চকা দিছে পূৰা খাইছে আৰু আমাৰ এইফালে আমাৰ বগী আই পূৰা খাইছে মানে একদম এটা খুন্দিয়া লাগি থাকে বগী আই আৰু কলিয়াই মানে এই আমাৰ কলিয়াই মানে লোকৰ ল'ৰা ছোৱালীক মানে দেখিব নোৱাৰে একদম কেলৈ জানো। এয়া সোণ মইনা দেহা মইনা এইকেইটা আমাৰ একদম মানে ধুনীয়া চাই আছে মোকে চাই আছে ইয়াত দেখিছে মোৰ ফালে চাই আছে। মই মানে তাৰে যদি মোক দূৰৰ পৰা দেখে মানে একদম পূৰা মোক মানে মাতে আৰু তেওঁলোকে সেইকাৰণে একদম পূৰা ইয়াতো ঘাঁহ চাহ দি দিছোঁ মানে দানা চানা দিয়াৰ পিছত ঘাঁহ চাহ একদম পূৰা মানে একদম এইফালে আৰু তাৰপিছত পেলাই দিলোঁ মানে একদম এইকেইটা মানে বাহিৰতে থাকে এনেকৈ মই আঠুৱা চাঠুৱা দি দিছোঁ আৰু এতিয়া আমি ঘৰ যাবলৈ হৈছে গধূলি হ'লে জপনা চপনা লগাই দিলোঁ ঘৰ একদম এতিয়া আহিছোঁ আৰু ঘৰ যাওঁ আৰু পূৰা গধূলি হৈ গ'ল একদম মানে ধুনীয়া এতিয়া ঘৰ যাওঁ আৰু মানে আমি ভাত খাইছিলোঁ দেউতাহঁতে ভাত খাইছে এতিয়া আইতা ভাত খাইছে এয়া এতিয়া মানে মই গাখীৰ খাম এতিয়া মানে মই গাখীৰ খালোঁ এয়া দালি আৰু আলু ভাজি এয়া চাহ দালি এয়া চাহ দেউতাৰ কিমান ভাত খাইছে এয়া আলু পিটিকা বিলাহী জলকীয়া এতিয়া মানে ভাত খাইছে মায়ে মানে কাঢ়ি থৈছে এয়া মায়ে মানে এতিয়া কাঢ়ি থৈছে ৰাতি সময় এয়া ৰাতি এতিয়া মানে আমি ঘৰত এই বন্ধুসকল আপোনালোকৰ গৰু বিহু ভিডিঅ' দিনটো দিলোঁ কেনেকুৱা পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো ক্লিক কৰিব।